নমস্কাৰ, ধেমাজি এক্সপ্ৰেছৰ সকলো দৰ্শকলৈ মই দিব্যজ্যোতি মহন্তই আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি কৃষি বাৰ্তা অনুষ্ঠানত এনেগৰাকী মহিলাৰ ওচৰলৈ লৈ যাবলৈ ওলাইছোঁ, যিগৰাকী মহিলাই আজি বহুত কষ্টৰ ফলত সমাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমি দৰ্শকসকলক লৈ যাবলৈ তেখেতৰ ওচৰলৈ চেষ্টা কৰিম, গতিকে আহকচোন আমি তেখেতৰ ওচৰলৈ আগবাঢ়োঁ। আহিলা। নমস্কাৰ বাইদেউ। নমস্কাৰ। ক'ত বহিবা? চোতালতে বহিব নে? ব'লা। দৰ্শকসকল, আজি আমাৰ মাজত উপস্থিত আছে পূৰ্ণিমা বৰা বাইদেউ। বাইদেউ, আপোনাৰ কৃষি বাৰ্তা অনুষ্ঠানলৈ বহুত বহুত স্বাগতম জনাইছোঁ। আৰু আপোনাক খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি আমাক আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে। দৰ্শকসকলক প্ৰথমতে আপোনাৰ পৰিচয়টো দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ দিব্য। তোমাৰ লগতে মই সমূহ ধেমাজি এক্সপ্ৰেছৰ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে ইমান কষ্ট কৰি ইয়ালৈ আহিছা আৰু মোৰ জীৱন কাহিনীটো দৰ্শকৰ আগত উপস্থাপন কৰিব পাৰি বুলি ভাবিছা। মোৰ খুব ভাল লাগিছে। সঁচাই বাইদেউ, আপোনাৰ জীৱন কাহিনী সঁচাকৈ বহুত অনুপ্ৰেৰণামূলক। আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। বাইদেউ, প্ৰথমতে আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি এই যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰিলে? যিহেতু মই কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী, মই মোৰ স্নাতক শেষ হোৱাৰ পিছতে মোৰ খেতিৰ আৰম্ভণি কৰিছোঁ। বাইদেউ, আৰু আমি জানিব বিচাৰিম যে আমি যিহেতু দেখা পাইছোঁ যে তামোল বাৰী আছে বা মীন পালনৰ ব্যৱস্থা কৰিছে আপুনি, ইয়াৰ লগত সংগতি ৰাখি আপুনি আন কেনেকুৱা ধৰণৰ কৃষি কৰ্মৰ ব্যৱস্থা কৰিছে? তুমি ফিচাৰীটো দেখা বুলি ক'লাই, আৰু মই পশুপালনৰ ব্যৱস্থা কৰিছোঁ। লগতে মোৰ খেতি আছে, শস্যৰ খেতিৰ পৰা আদি কৰি ফল মূল পাচলি সকলোৰে খেতি আছে। মই অৰ্চাৰ্ড এখন বনাইছোঁ। অৰ্চাৰ্ড মানে তাত ফল মূল পাচলি এইবিলাক চব পোৱা যায়। আৰু লগতে মোৰ ৱাৰ্মি টেংক আছে। এতিয়ালৈ মই প্ৰায় 20টামান মোৰ টেংক হৈ গৈছে, আৰু আগলৈ মই বঢ়াম বুলি ভাবিছোঁ। আৰু অহা 5 বছৰলৈ মই চিন্তা এটা কৰিছোঁ যে এক্সটিক ভেজিটেবল বা ফ্ৰুটছ, যেনেকৈ ধৰি লওক ড্ৰেগন ফ্ৰুট, সেনেকুৱা টাইপৰ মই চিন্তা এটা কৰিছোঁ। মই খেতি কৰিম বুলি ভাবিছোঁ। খুবেই সুন্দৰ বাইদেউ, খুব সুন্দৰ পদক্ষেপ। আপোনালোকে দৰ্শক ৰাইজ, আপোনালোকেও এনেধৰণৰ পদক্ষেপ ল'ব পাৰে। আপোনালোকে দেখা পাইছে বাইদেৱে কেনেকুৱা এটা অৱস্থাৰ পৰা কেনেকুৱা এটা অৱস্থাত আজি তেওঁ উচিত হৈ আছে, আৰু আমি যিমান পাৰোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিম। বাইদেউ, আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে কৃষি খণ্ডটো কিমান টান বা বৰ সহজ বুলি আমি ক'ব নোৱাৰোঁ। এগৰাকী মহিলা হিচাপে আপুনি কিহৰ কাৰণে বাছি ল'লে বা আপোনাৰ অনুপ্ৰেৰণাৰ উৎসটো কি? মোৰ সকলোতকৈ ডাঙৰ অনুপ্ৰেৰণা হৈছে মোৰ মা। সৰুৰ পৰাই মায়ে মোক খুব কষ্টত ডাঙৰ দীঘল কৰিছে। মোৰ দেউতা, মই খুব কম বয়সতে তেখেত ঢুকাল। শৈশৱৰ দিনবোৰ আনতকৈ মোৰ বাবে অলপ বেলেগ আছিল যদিও সেই স্মৃতিবোৰ মই এতিয়াও বুকুত কঢ়িয়াই ফুৰোঁ। আমাৰ বৰ বিশেষ উপাৰ্জন নাছিল যদিও মায়ে সাহস হেৰুওৱা নাছিল। খেতি কৰা শাক পাচলিসমূহ মায়ে নিজে বজাৰত গৈ বিক্ৰী কৰিছিল। ময়ো লগত গৈছিলোঁ, প্ৰায় ভাগ। সৰু আছিলোঁ, ভালকৈ কামবোৰ বুজি নাপাইছিলোঁ, কিন্তু মাক চাই শিকিবলৈ চেষ্টা কৰিছিলোঁ। মায়ে আধি লোৱা মাটিত ধান খেতিৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো ধৰণৰ ৰাবি শস্য নিজেই দেহে কেহে লাগি সকলোখিনি কৰা দেখিছিলোঁ। মোক শিকাই গৈছিল মায়ে কামবোৰ। জীৱন বাটত আগুৱাবলৈ সাহস দিছিল। মাক কোনো দিনাই ভাগৰি পৰা বা হতাশ হোৱা নেদেখিলোঁ। খেতি কৰাৰ উপৰিও খৰচৰ বাট উলিয়াবলৈ মায়ে ঘৰতে তাঁত বৈ গামোচা, চাদৰ আদি বজাৰত বিক্ৰী কৰিছিল, মোকো শিকাইছিল। প্ৰথমতে নৱোদয় বিদ্যালয়ত, মানে আৰ্থিকভাৱে অলপ পাছপৰাসকলৰ বাবে হয় স্কুলখন, তাত পঢ়িছিলোঁ। গ্ৰেজুৱেশ্যনৰ বাবে মই কৃষি বিশ্ববিদ্যালয়লৈ আহিলোঁ। তাত অহাৰ পাছত কৃষিক মই বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিলোঁ, আৰু মাৰ কষ্টবোৰ কিছু পৰিমাণে হ'লেও লাঘৱ কৰিম বুলি মন বান্ধি ল'লোঁ। এই সংগ্ৰামবোৰে খুব কম বয়সতে মোক অভিজ্ঞ কৰি তুলিছিল। এতিয়া সেই কথাবোৰ ভাবি খুব ভাল লাগে। মাৰ আধৰুৱা সপোনবোৰ পূৰণ কৰাৰ বাট মুকলি হ'ল যেন লাগে। মালে মোৰ খুব মনত পৰে। মই সদায় মোৰ মাৰ নিচিনা হ'ব বিচাৰোঁ, সাহসী, নিৰ্ভীক, কেতিয়াও হাৰ নমনা। সঁচাকৈ বাইদেউ, আপুনি যিখিনি কথা ক'লে সঁচাকৈ খুবেই মৰ্মান্তিক, আৰু হয়তো দৰ্শকসকলেও বুজিব পাৰিছে।
আজি আমি যিগৰাকী মহিলাৰ ওচৰত তেখেতৰ জীৱন কাহিনীৰ বিষয়ে জানিব আহিছিলোঁ, তেখেতৰ আঁৰত আন এগৰাকী মহিলাৰ যি সহায় বা জীৱনৰ প্ৰত্যেকটো খোজত তেওঁ যি অনুপ্ৰেৰণা হিচাপে বাছি লৈছে তেখেতৰ মাতৃ, তেখেতৰ বিষয়ে আমি সুন্দৰভাৱে তেখেতে আমাক অৱগত কৰিলে আৰু তেখেতৰ জীৱনৰ যি সংগ্ৰাম সেই বিষয়ে আমাক খুব সুন্দৰভাৱে তেওঁ দাঙি ধৰিলে। আমি দৰ্শকসকলক এনেধৰণৰ আৰু অনুষ্ঠান আগবঢ়াই যাম। আশা কৰিছোঁ আপোনালোকে আমাৰ অনুষ্ঠান আজি উপভোগ কৰিলে। এনেদৰে লগ পাই থাকিম। ধন্যবাদ।